ফাইনেলি গাইজ কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে, আশা কৰোঁ সকলো ভালে আছে। আৰু মানে বহুদিন হ'ল ভিডিঅ' দিব পৰা নাই আৰু অলপ চৰ্দি লাগছে, মানে মাথা অলপ দাবি গৈছে। সেয়েহে মানে আজি মানে পূজাৰ অলপ বাজাৰ ল'বলৈ যাম, বাজাৰ মানে কাপোৰ ল'বলৈ যাম মাইনাৰ কাৰণে। সেয়েহে মানে আজি ধূপধাৰাত যাই আছোঁ আৰু সকলোকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। মানে গাইজ আহিলোঁ ধূপধাৰাত আহি মানে উৎপলা দোকানখন গ'লোঁ। উৎপলা দোকানখন হ'ল নিউ ভাগ্যশ্ৰী ষ্ট'ৰ আৰু মানে দুৰ্গা পূজাৰ বহুত বস্তু লৈ আহিছে। মানে এতিয়া কাৰ্টন খুলি আছে আৰু কি আনিছে আপোনালোকক অলপ দুখাই আছোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মানে আছে পূৰ্ণ মাল মিলি আছে, কাৰণ দুৰ্গা পূজাৰ দিন মাল মিলি আছে। আৰু যিসকলে মানে আমাৰ উৎপলা দোকান অহা নাই সেইসকলক আহিব, পূৰা মাল দুৰ্গা পূজাত ভৰাই দিছে। মাল মিলে মানে ৰাতিপুৱা 5টা বজাৰ পৰা মাল মিলি আছে। চাওক গাইজ, এইবিলাক পুৰা এইবিলাক দুৰ্গা পূজাৰ মাল উৎপলাৰ দোকানত। এয়া উৎপলা পুৰা লিষ্ট চাই আছে, 1,20,000 টকাৰ মাল আছে আজি। উৎপলা কিবা কবি নেকি? হয় নেকি? কাষ্টমাৰ নাই না? গধূলি কাষ্টমাৰ আহিব। হয় দে না? আৰু এইফালে চাওক গাইজ, গাড়ী বম গাড়ী একদম উৎপলা আনিছে আৰু বহুত আছে কাৰ্টনত, মানে খুলিব পৰা নাই। এতিয়া এনে এক্সাম্পল পুৰা আৰু ইফালে মানে কাপোৰ কিনি আছে বেবী আৰু তাৰ মা, মানে দুপৰীয়া আহি পুৰা দোকানত কাপোৰ কিনি আছে। এয়া চাওক আমাৰ মাইনাৰ কাপোৰ, মানে এইখন কেনাই ভাল লাগছে না কোনখন? আৰু এইখন মানে একদম চিম্পল, এইখন মানে পিলপিলিয়া পিন্ধি বহুত ভাল লাগিব। আৰু এইখন হ'ল মাইনাৰ, মানে মাইনাৰে কাপোৰ আনিছোঁ, আমি অনা নাই। আৰু মই মানে এখন আনিছোঁ, এনে জিন্স অনামিকাক দিয়া নাই, মানে দিম তাক, বৰ্তমান দিয়া নাই। এয়াই হ'ল আমাৰ মাইনাৰ দুৰ্গা পূজাৰ কাপোৰ। আৰু আমাৰ অনামিকা কাপোৰ দক নালাগে না, আমাৰ অনামিকা কৈছে মানে কাপোৰ নালাগে, সেইকাৰণে মানে কাপোৰ দিয়া নাই বৰ্তমান। আৰু ইফালে মানে আমাৰ বেবীয়ে পুৰা কমলা টেঙা খাই আছে। এয়া কমলা টেঙা, মানে বহুত টেঙা, মই অলপ খাইছিলোঁ, মই খাব নোৱাৰিলোঁ। টেঙা হয় নহয়? এই টেঙা মই বহুত টেঙা পাইছোঁ, মানে বেবী টেঙা পোৱা নাই। সি মানে টেঙা খাই ভালে পায়, সেইকাৰণে টেঙা পোৱা নাই। আৰু গাইজ বহুত দিন হ'ল মই ভিডিঅ' আপলোড কৰিব পৰা নাই, মানে যি গতিকে মই দোকান দিম বজাৰে বজাৰে, সেয়েহে মানে বহুত বজাৰত নিগলি নহয়, সেইকাৰণে মানে ভিডিঅ' আপলোড কৰিব পৰা নাই। আৰু তাৰ লগতে আজি মানে মোৰ মাইকটা বহুত প্ৰব্লেম দি আছে, মাইকটো মানে জোৰকৈ কথা ক'লেও শুনা নাপায়। সেয়েহে আজি মানে মোবাইলটো এক্সচেঞ্জ কৰিম বুলি ভাবি আছোঁ, মানে এতিয়া এক্সচেঞ্জ কৰিবলৈ যাম। আৰু মোৰ ভিডিঅ'বিলাক দেৰিকৈ হ'লে আপোনালোকে চাবলৈ নাপাহৰিব। আৰু যিসকলে ভিডিঅ'বিলাক চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে, বাই বাই।